हाई फ्रेंड्स, जमान गोट फार्मर तरफर পৰা स्वागतम জানাইছো। আজি মই আপোনাৰ মাজত এটা কথা শেয়াৰ কৰিম, কিয়নো মই এইটোত মই নিজে সাফাৰ কৰিলোঁ। আপোনালোকে যদি ছাগলী পালন কৰে বা কোনোবাই কৰি আছে, তেনেহ'লে ঘাঁহত লগাব। ঘাঁহৰ মাটিখিনি এনেকুৱা জেগাত হ'ব লাগিব যাতে পানী লগালগ নামি যাব পাৰে। এনেকুৱা জেগাত আপোনালোকে ঘাঁহখিনি লগাব, কিয়নো মই য'ত ঘাঁহ লগাইছোঁ, আজি 3 দিন ধৰি টানা বৰষুণ দিলে। বৰষুণত মোৰ ঘাঁহ ডুব গৈছে। এই হিচাপত মোৰ ছাগলীবোৰৰ বহুত প্ৰব্লেম হৈ গৈছে। ছাগলীবোৰক 3 দিন ধৰি মই গছৰ পাত খুৱাব লগা হ'ল। মোৰ নিচিনা আপোনালোকে যাতে নহয়, তাৰ কাৰণে মই আপোনাৰ মাজত কথাখিনি শ্বেয়াৰ কৰি আছোঁ। মোৰ আজি ছাগলীবিলাক দেখা পাইছে, এই ছাগলীবিলাক মই আজি একদম খোলা এৰি দিছোঁ। ছাগলীবিলাক ঘূৰি ফুৰি খাই আছে। আজি ভালে লাগিল, ছাগলীবোৰে খাই ভাল হৈছে। আপোনালোকে যি কৰে ছাগলীৰ কাৰণে ঘাঁহটো ভালকৈ লগাব, নহ'লে কিন্তু মোৰ নিচিনা প্ৰব্লেমত পৰিব। এইখিনিয়ে বন্ধুহঁত, ধন্যবাদ। জয় আই অসম।